নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ দ্বিতীয় শ্ৰেণীৰ বিষয়ে ভাৰতী কুঁহি পাঠৰ প্ৰথম পাঠটো মই তোমালোকক আজি পঢ়াই দিম। প্ৰথম পাঠটোৰ নাম হ'ল মৌ মাখি আৰু ভোমোৰা। কবি হ'ল ৰত্নকান্ত বৰকাকতি। আহা এতিয়া আমি পঢ়োঁ। মৌ মাখি আৰু ভোমোৰা। কবি ৰত্নকান্ত বৰকাকতি। মৌ মাখিবোৰে কাম কৰি ফুৰে, ফলে ফুলে উৰি, ফুল ৰস কাঢ়ি, গাই গুণ গুণ গুণ। এতিয়া দ্বিতীয় পেৰেগ্ৰাফটোলৈ আহা। ভোমোৰাৰ হাই একো কাম নাই, ভোঁ ভোঁ কৰি ঘূৰি থাকে পৰি, খুন্দা খাই হয় ঘোন। এতিয়া নিশ্চয় কবিতাটো পঢ়িব তোমালোকে পাৰিবা। মই পঢ়ি দিলোঁ, আকৌ এবাৰ পঢ়ি দিছোঁ, তোমালোকে মন দি শুনি যাবা। মৌ মাখিবোৰে কাম কৰি ফুৰে, ফলে ফুলে উৰি, ফুল ৰস কাঢ়ি, গাই গুণ গুণ গুণ। ভোমোৰাৰ হাই একো কাম নাই, ভোঁ ভোঁ কৰি ঘূৰি থাকে পৰি, খুন্দা খাই হয় ঘোন। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি চাই ভাল পালা, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।